Hello everyone, তোমালোক সকলোকে হেল্পিং এগ্ৰো আসাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালো। যদি তোমালোকে ভাবিছা 2024 ত এছএছ ইউএচএছ ৰ আন্ডাৰত বিএছচি নাৰ্ছিং কৰিবা, তেনেহলে তোমালোকৰ ফৰ্ম ফিলআপটো কেতিয়া ষ্টাৰ্ট হ'ব আৰু তোমালোকৰ এক্সামটো কেতিয়ালৈ কণ্ডাক্ট কৰিব সম্পূৰ্ণ কথাখিনি জনাম আৰু তোমালোকে ইয়াৰ কাৰণে প্ৰিপাৰেচনটো কেনেকৈ কৰিবা, কোন কেইটা সাবজেক্ট থাকে, কিমান মাৰ্কস থাকে, নেগেটিভ মাৰ্কিং আছে নে নাই, সো তোমালোকক সম্পূৰ্ণ ইনফৰমেশন দিবলৈ ট্ৰাই কৰিম। তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ বেল আইকন দবাই ৰাখিবা যাতে বিএছচি নাৰ্ছিংৰ কিবা আপডেট আহিলে তোমালোকে সৰুকৈ আউট পোৱা। সো বলা আজি ভিডিওটো আমি আৰম্ভ কৰো। So 2024 তোমালোকে যদি এছএছ ইউএচএছ ৰ আন্ডাৰত বিএছচি নাৰ্ছিং পঢ়িব বিচাৰিছা তেনেহলে তোমালোকে সিডব্লিউ এন্ট্ৰেন্স দিব লাগিব, কমন এন্ট্ৰেন্স এক্সাম। সো এছএছ ইউএচএছ এই এক্সামটো কণ্ডাক্ট কৰে। সো সেই এক্সামৰ মাৰ্কস বেচিছ তোমালোকৰ বিএছচি নাৰ্ছিংৰ এডমিশন হয়। সো বিএছচি নাৰ্ছিংৰ সিডব্লিউ টোটাল 100 মাৰ্কস থাকে, ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি আৰু ইংলিশ। সো ফিজিক্সত থাকে 25 কোৱেশ্চন 25 মাৰ্কস, কেমিষ্ট্ৰি 25 কোৱেশ্চন 25 মাৰ্কস, English 25 question 25 marks and biology 25 question 25 marks. So ইয়াৰ কাৰণে তোমালোকৰ টাইম থাকে 2 hours. So তোমালোকে 2 hours ৰ ভিতৰত 100 question কমপ্লিট কৰিব লাগিব। So বিএছচি নাৰ্ছিংৰ ফৰ্ম ফিলআপ কেতিয়া ষ্টাৰ্ট হ'ব আৰু তোমালোকে ইয়াৰ কাৰণে প্ৰিপাৰেচন কি কৰিবা আৰু ইয়াৰ সিলেবাস কি থাকিব তাৰ আগত তোমালোকক মই এটা কথা জনাব বিচাৰিম। যদি তোমালোকে বিএছচি নাৰ্ছিংৰ প্ৰিপাৰেচন কৰিব বিচাৰিছা তেনেহলে আমি তোমালোকৰ কাৰণে লৈ আছো এটা ক্ৰেশ কোৰ্স, যোনটো ক্ৰেশ কোৰ্সত প্ৰিভিয়াস ইয়াৰত বিএছচি নাৰ্ছিংৰ কেনেকুৱা টাইপৰ কোৱেশ্চন আহিছে সেই কোৱেশ্চন কেটা কৰোৱা হয় আৰু তোমালোকৰ অহা বিএছচি নাৰ্ছিংত কেনেকুৱা টাইপৰ কোৱেশ্চন আহিব তেনেকুৱা টাইপৰ কোৱেশ্চন আমি আমাৰ ক্ৰেশ কোৰ্সত কৰাই আছো। সো যদি ভাবিছা তোমালোকে প্ৰিপাৰেচন কৰিবা তেনেহলে আমাৰ ক্ৰেশ কোৰ্সটো তুমি জয়েন কৰিব পাৰা, ভিডিও ডেসক্ৰিপচনত লিংক থাকিব। সো ক্ৰেশ কোৰ্সটোৰ একচুয়াল প্ৰাইস হ'ল 1199 টকা, কিন্তু তোমালোকে মোৰ কুপন কোড ইউজ কৰিলে মোৰ স্ক্ৰিনত দেখা পাইছা HAA200 এই কুপন কোডটো ইউজ কৰিলে তোমালোকে ইনস্ট্যান্ট 200 रुपीस ডিসকাউন্ট পাবা। সো যদি তোমালোকে ভাবিছা বিএছচি নাৰ্ছিংটো ভালদৰে প্ৰিপাৰেচন কৰিবলৈ দিবা দেন তোমালোকে আমাৰ ক্ৰেশ কোৰ্সটো জয়েন কৰিব পাৰা। সো জেনাৰেলি বিএছচি নাৰ্ছিংৰ ফৰ্ম ফিলআপটো নিটৰ পিছত ষ্টাৰ্ট হয়। সো 2024 ত 5th মে নিট এক্সামটো আছে। সো মোস্ট প্ৰবাবলি তোমালোকৰ মে লাষ্ট উইক মে 20 to 25 মানত তোমালোকৰ বিএছচি নাৰ্ছিংৰ ফৰ্ম ফিলআপটো ষ্টাৰ্ট হৈ যাব। ফৰ্ম ফিলআপৰ পিছত তোমালোকে 1.5 মাহৰ পৰা 2 মাহ টাইম পাবা প্ৰিপাৰেচন কৰাৰ কাৰণে। সো মোস্ট প্ৰবাবলি তোমালোকৰ এক্সামটো জুনৰ লাষ্ট উইক অথবা জুলাইৰ ফাৰ্ষ্ট উইকত হৈ যাব। সো ইয়াৰ সিলেবাস কি থাকে? সো সিলেবাসটো হ'ল তোমালোকৰ 11th আৰু 12th ফিজিক্স, কেমিষ্ট্ৰি আৰু তোমালোকৰ বায়োলজি, লগতে তোমালোকৰ ইংলিশ সাবজেক্টটো আছে। সো তোমালোকে ক্লাস 12ৰ ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়োলজি টোটালি এনসিইআৰটি পঢ়িবা, এনসিইআৰটি বেসড কোৱেশ্চন আহে। সো ইয়াৰ কাটঅফৰ কথা যদি আমি ক'ব যাওঁ, লাষ্ট ইয়াৰ মিনিমাম জেনাৰেল আৰু ইডব্লিউএছ ৰ কাৰণে 35 মাৰ্কস লাগিছিলে, দেন তোমালোকে কাউন্সেলিং এটেন্ড কৰিব পাৰিবা। এসসি, এসটি আৰু ওবিসিৰ কাৰণে 33 মাৰ্কস লাগিছিলে আৰু ফিজিক্যালি হ্যান্ডিক্যাপ অথবা দিব্যাংগৰ কাৰণে 34 মাৰ্কস লাগিছিলে। সো তোমালোকে মিনিমাম মাৰ্কসটো পালে কাউন্সেলিং এটেন্ড কৰিব পাৰিবা। সো যেতিয়া বিএছচি নাৰ্ছিংৰ ফৰ্ম ফিলআপৰ নোটিছ ওলাব তোমালোকক ভিডিঅ'ৰ থ্ৰুৰে জনাই দিয়া হ'ব। সো তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ বেল আইকন দবাই ৰাখিবা।